ব্লগ এটা ষ্টাৰ্ট কৰি দিলোঁ আৰু বৰ্তমান মই আছোঁ যোৰহাটৰ নতুনকৈ যিখন আপোনাৰ 16 আগষ্টত অপেনিং হৈছে যোৰহাটৰ প্ৰথমখন উৰণীয়া সেতু আৰু বৰ্তমান মই এতিয়া তাতে আছোঁহি আৰু ভাবিলোঁ যিহেতু আহিছোঁ এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি এতিয়া দেখাম আপোনালোকক উৰণীয়া সেতুখনৰ কিছু এফালে আমি আহিলোঁ আপোনাৰ ডিচিবি ৰোডত থকা স্প্ৰাইচ ফেব্ৰিকা নামৰ এখন ৰেষ্টুৰেণ্টলৈ আমাৰ মানে ইমানেই বেছি ভোক লাগিছিলে চ' আমি ৰ'বই নোৱাৰিলোঁ তো আহি গ'লোঁ কিবা এটা খাওঁ বুলি আৰু এতিয়া ব'লক ৰেষ্টুৰেণ্টৰ ভিতৰলৈ যাওঁ আৰু ৰেষ্টুৰেণ্টখনত কেনেকুৱা ধৰণৰ কি আইটেমছবিলাক পায় আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আৰু ইয়াতে আপুনি চাহ খাওঁ বুলি ক'লে চাহো খাব পাৰে ইয়াৰ শ্বৰ্ট চাহ 10 rupees তাৰ পৰা কুলহাট চাই আছে অনলি 20 টকা হয় যদি কোনোবাই টেষ্ট কৰা নাই ইয়াত আহি টেষ্ট কৰিব পাৰে আৰু এতিয়া খাবলৈ কিবা আমাৰ কাৰণে অৰ্ডাৰ কৰোঁ যেহেতু বহুত বেছি ভোক লাগি আছে আৰু এখন হৈছে মেনুখন আৰু মেনুখন দেখি আপোনালোকে গম পাইছে মানে সবতে 99 মানে ইয়াত 99 ৰ পৰা সকলোবিলাক ষ্টাৰ্ট হয় তো বলক এতিয়া আমি অৰ্ডাৰ কৰিম এয়া মই পাও ভাজি অৰ্ডাৰ কৰিছিলোঁ অনলি 99 ৰ হয় কিন্তু মানে ৰ'ব পৰা নাই ইমান মানে দেখাত ভাল লাগিছে খায়ো টেষ্টি লাগিব তাৰপিছত অৰ্ডাৰ কৰিছিলোঁ ৰলা বাটাৰ আৰু এইফালে দিছিলে চলে বাটাৰে কেনেকুৱা কেনেকুৱা এইটো খাইছা আৰু ইয়াতে আমি আকৌ অৰ্ডাৰ কৰিলোঁ চিকেন 65 আৰু দেখাত দেখি মানে খাওঁ খাওঁ লাগিছে কিন্তু মানে কি হয় পেটটো অলৰেডি মানে ভৰিয়ে গ'ল পাও ভাজিটো খাই ইমানেই মানে টেষ্টি আছিলে গোটেইটোৱে খালোঁ কিন্তু পেট এতিয়া ভৰি গ'ল আমি চিকেন এতিয়া খাবই পৰা নাই চ' এইটো এতিয়া অকণমান টেষ্টটো লৈ লওঁ তাৰপিছত এইটো পেকিং কৰি ঘৰলৈ লৈ আহিম আৰু সেইদিনাই ৰাতি আকৌ মই আহিছিলোঁ অভাৰব্ৰিজ হৈ পিনি তাৰপিছত ভাবিলোঁ মানে ৰাতি যিটো ভিউ আপোনালোকক দেখাওঁ কিন্তু মানে ভাগ্য বেয়া ৰাতি ভিউটো দেখাবলৈ গৈ সেইদিনা মানে ব্ৰিজৰ ওপৰত লাইটে নাছিলে সেইকাৰণে ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে কৰিব পাৰিলোঁ লাইটিংটো দেখাব নোৱাৰিলোঁ তাৰপিছত আজি মোৰ আছিলে ব্লগটো ইমানখিনিয়ে যদি ভাল পালে তেনেহ'লে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু নতুনকৈ যিসকলে মোৰ চেনেলটো চাইছে তেওঁলোকে মানে বেয়া নাপায় যদি প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ নতুন এটা ভিডিঅ' লৈ পুনৰবাৰ আপোনালোকক লগ পাম তো বাই বাই